আজি এটা শুভ দিন লগতে এটা গুড নিউজও আছে শুভ দিন হৈছে কাৰণ আজি ৰাম মন্দিৰৰ উদ্বোধন হ'ব গুড নিউজটো কি কৈ থাকাতকৈ দেখাই দিম বলক আৰু গুড নিউজটো হৈছে এইখন দেউতাই মানে এইখন গাড়ী আনিছিলে যোৱাকালি কিন্তু আমাৰ গণকে ক'লে যে গাড়ীখন কালি হোমপ্ৰৱেশৰ কথা ক'লে মানে সোমবাৰে হোমপ্ৰৱেশ কৰাৰ কথা ক'লে গতিকে যোৱাকালি ঘৰত নিয়া নাই কিন্তু আজি ঘৰত লৈ যাওঁ ৰ'ব চিট বেল্ট লাগে লগাই লওঁ নহ'লে বাৰু তাকে ক'ব নহয় চিট বেল্ট নামাৰাকৈ গাড়ী চলাইছোঁ বুলি গাড়ী চলাব জানো বাৰু গতিকে এতিয়া গাড়ীখন ঘৰত লৈ যাওঁ আগে তাৰ পিছত আমি হয়তো অলপ কোনোবাফালে ওলাই যাম মানে আমাৰ ঘৰৰ এইখিনি আহি পালোৱে বাৰু আমাৰ চোতাললৈকে ৰাস্তাটো মানে বিৰাটেই ঠেক তথাপিতো অকণমান কিবাকে ঠেকা দিকে চেষ্টা এটা কৰি চাইছোঁ বাৰু একদম জোখক জোখে কাটি নিব লাগিব মানে গাড়ীখন বাৰু ছেকেণ্ড হেণ্ড আৰু গাড়ীখন মানে কমাৰ্চিয়েল গাড়ী হয় তো আগে প্ৰাইভেট কৰি ল'ব লাগিব মানে গাড়ীখনৰ অলপ কৰিবলগা কাম আছে এই আইনাখনো অকণমান ফাট মেলি আছে গতিকে সেইখিনি কামো কৰিব লাগিব এইখিনি কাম লাহে ধীৰে কৰিম আৰু গাড়ীখন হৈছে এল্টো K10 মায়ে গাড়ীখনৰ অকণমান ধূপ চাকি জ্বলাই সেৱা জনাইছে এতিয়া গাড়ীখনক এখন গামোচাও দি দিওঁ এই চেপাখনেৰে গাড়ীখন সোমাইছিলোঁহে এতিয়া আকৌ গাড়ীখন ওলাব লাগিব বাৰু চেষ্টাৰ সাধ্য একো নাই বুলি কয় গতিকে চেষ্টাটো কৰোঁ যিহেতুকে সোমাইছে ওলাব পৰা যাব গাড়ীখন বাৰু কিবাকে ওলালো এতিয়া আমি 10 মিনিটমান পিছত মন্দিৰত যাম 10 মিনিট দেৰিকৈ যাম কাৰণ মোৰ মোবাইলটোত মাত্ৰ 20% চাৰ্জ আছে আৰু যদি চাৰ্জ নাথাকে আপোনালোক মই পিছৰ বাকীখিনি ভিডিঅ' কেনেকৈ দেখাম গতিকে 10 মিনিট সময় মোবাইলটো চাৰ্জ দিলেও অকণমান 40-50 মান হৈ যাব তাৰপিছত যাই আছোঁ চাৰ্জ 45% মান হৈ গৈছে গতিকে চলি যাব আৰু লগতে গামোচাখন লৈ ল'লোঁ মোৰ লগত ভণ্টিও আছে আৰু মাও আছে এতিয়া আমি গোটেইকেইটা যাম মন্দিৰত মন্দিৰ মানে ওচৰতে মন্দিৰ বেছি দূৰ নহয় ইয়াৰ পৰা মাত্ৰ 3-4 কিলোমিটাৰমান হ'ব এই মন্দিৰলৈকে যাই লওঁ তাতে পাৰিলে অকণমান এজন পূজাৰীৰ দ্বাৰা গাড়ীখন অকণমান পূজা কৰাব লাগিব মন্দিৰটো আহি পালোৱে আৰু এইটোৱে মন্দিৰটো আমি আহিছোঁ থাৰেশ্বৰ দেৱালয় মন্দিৰটো আহি পালোঁ বাৰু এই মন্দিৰটো থাৰেশ্বৰ মন্দিৰ সেইদিনা বছৰৰ প্ৰথমতে যাই আহিছিলোঁ এই মন্দিৰটোৱে মন্দিৰৰ বাবে ধূপ চাকি আৰু অলপমান ফুল বেপাত লৈ লওঁ ইয়াৰ পৰাই ভণ্টিয়ে মাছক দিবৰ কাৰণে অলপমান মুড়ি লৈ লৈছে এই পুখুৰীটোত ভৰি চৰি ধুব নালাগে ভৰি ধোৱা মানা আছে পুখুৰীটোত ভৰি হাত ধোৱা মানা আছে ভৰি হাত ধোৱাৰ কাৰণে এই কুঁৱাৰ পানী ব্যৱহাৰ কৰিব পাৰে বা ইয়াত ধুনীয়াকৈ টেপৰ ব্যৱস্থা কৰি থৈ দিয়া আছে প্ৰথমতে ইয়াত ধূপ চাকি জ্বলালোঁ তাৰপিছত মেইন মন্দিৰলৈ আগবাঢ়িলোঁ মন্দিৰত সেৱা লোৱা কৰিলোঁ আৰু গাড়ীখনৰো শুদ্ধিকৰণ হৈ গ'ল এতিয়া মন্দিৰত অলপ ভোগ খাই লওঁ ভোগ খাই উঠিলোঁ বাৰু দেউতাই যাওঁতে আৰু কালী মন্দিৰ এটাত সোমাই যাবও দিছে গতিকে আমি যাওঁতে কালী মন্দিৰটোত সোমাই যাম কালী মন্দিৰটো আহি পালোঁ বাৰু মন্দিৰটো হৈছে শ্ৰী শ্ৰী মা কালী মন্দিৰ বামুন্দিৰ মন্দিৰটোত কোনো পূজাৰীহে নাই দেখোন হয়তো ভাত খাব গৈছে বা হয়তো ওচৰত যাব পাৰে ক'ৰবাত গতিকে আমি বাহিৰৰ পৰাই সেৱা কৰিলোঁ এতিয়া ডাইৰেক্ট ঘৰলৈ যাম ঘৰ আহি পালোঁ বাৰু কিন্তু এতিয়া আৰু কাপোৰ কানি চেঞ্জ নকৰোঁ কাৰণ ৰাম মন্দিৰৰ স্থাপন সফলভাৱে আমাৰ গাঁৱৰ পৰা বাইকৰ ৰেলী এটা ওলাইছে এতিয়া সেই ৰেলীটোতে যাম আৰু এটা গুড নিউজ আছে 50K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈয়ে আৰু মাত্ৰ 60টা ছাবস্ক্ৰাইবাৰ লাগে হয়তো ৰেলীৰ পৰা আহি পোৱালৈকে বা এই ভিডিঅ'টো আপলোড হোৱালৈকে 50K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈয়ে যাব চোতালতে আছোঁ গৈছোঁ দে মানে মই লগৰজনৰ লগত যাম ৰেলীত মোৰ বাইকখন লোৱা নাই আৰু তাৰ বাইকখনতে উঠি যাম তো এতিয়া আমি তিনিটা যাই আছোঁ ৰেলীত তাতে যাই লওঁ বাকীবিলাকো আছে তাতে 3জন নাযাওঁ বাৰু ই বাইক ল'ব বাকী আমি দুটা যাম তো আমি ৰেলীত আহি বহিছোঁ আৰু ৰেলীত দেখিব পাৰিছে মানে বহুতে বেছি বাইক আছে আৰু পিছফালে গাড়ীও আছে মানে কি বুলি ক'ম যাম মানে গতিকে যাওঁতে আমি কালী মন্দিৰটোত সোমাই যাম কি কয় মানে এইবাৰ পেটি মাছৰ কাৰণে মুড়িখিনি আনিলোৱে কিন্তু মুড়ি খাবলৈ কিন্তু দেখোন মাছ দেখোন অহাই নাই